বন্ধু আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ মই এটা ভিডিঅ'লৈ। আজি আমি এটা গেম খেলিব লৈছোঁ দুজনীয়ে। গেমটো মানে চেলেঞ্জ আৰু চেণ্টেঞ্চ চেলেঞ্জ। কোনে মানে আজি পাৰে তাকে চাওঁচোন যিকে কোন হাৰে। চেণ্টেঞ্চ চেলেঞ্জ মানে আমি 4টা বাক্য লৈছোঁ। 4টা বাক্যৰ ভিতৰত মানে আমি এটা বাক্য 20 বাৰ মাতিব লাগিব। স্পীডত ক'ব লাগিব, লাহে লাহে ক'লে নহ'ব। 20 বাৰ মানে আমি একেজনীয়ে মানে 20 বাৰ ক'ব লাগিব স্পীডত। মানে 20 বাৰ মানে কোনে কিমান শুদ্ধকৈ ক'ব পাৰে তাকে লাহে লাহে ক'লে নহ'ব, স্পীড ক'ব লাগিব। তাকে আজি খেলিবলৈ দি গৈছোঁ। নিশ্চয় ভিডিঅ'টো চাই আপোনালোকে ভাল পাব বুলিয়ে ভাবিছোঁ বাৰু। তাকে চাওঁচোন এতিয়া কোনে কিমান পাৰে। প্ৰথম কোনে মোৰ ভাগ্য কি কৰে। আমি টেমাটোতে লৈছোঁ 4টা টিকেট। এতিয়া 4টা টিকেটৰ ভিতৰত মানে দুইজনে ক'ম বাৰু, একেটা টিকেটকে দুইজনে ক'ম। তথাপি এতিয়া কোনে মই প্ৰথম কৰিছোঁ বাৰু, কোনে কিমান পাৰে এটা টিকেট আনিছোঁ আৰু দেই। কি হয় কপালত কি আছে। কি কৰিলে মানে দেখুৱাই দিছোঁ আৰু ধৰিব পাৰিছে নাই জানো, কৈ দিছোঁ বাৰু। আৰম্ভণি দেই 20 বাৰ ক'বলৈ কৈছে নহয়। এতিয়া তাকে চিন্তা কৰিব লাগিব। আৰম্ভণি মোৰ ভাগত পৰিছে বিহাৰৰ বিহাৰী বিহালী বিলাহী। মই 20 বাৰ ক'ম বাৰু, কেইবাৰ ক'ব বাৰু চাওঁ। বিহাৰৰ বিহাৰী বিহালী বিলাহী, বিহাৰৰ বিহাৰী বিহালী বিলাহী, বিহাৰৰ বিলাহী বিহাৰৰ বিলাহী। তিনিবাৰ ভুল হ'লে তিনিবাৰত মই নোৱাৰিলোঁ। এবাৰ মোৰ বাৰ, এবাৰ মই এইটোকে কৈ চাম। নেক্সট আকৌ মই টানিম। এবাৰ প্ৰথম এইটোকে কৈ চাম। মই মানে মই পাৰোঁ নে নোৱাৰোঁ এইটো কৈ চাম। দুবাৰ পাৰিলে তিনিবাৰত ভুল হ'ল। মই এবাৰ এনেই পঢ়ি লৈছোঁ দেই, বিহাৰৰ বিহাৰী বিহালী বিলাহী। মই এবাৰ এনেই পঢ়ি লৈছোঁ। ষ্টাৰ্ট দেই। মই তাকে প্ৰথমবাৰ বিহাৰৰ বিহাৰী বিলাহী বিলাহী বিহাৰৰ বিহাৰী বিহালী বিলাহী, বিহাৰৰ বিহাৰী বিহালী বিলাহী, বিহাৰৰ বিহাৰী বিহালী বিলাহী, বিহাৰৰ বিলাহী হৈ থাকিলে। বিহাৰী নহ'ল, বিহাৰৰ বিলাহী হৈ থাকিলে। এইটো মই জিকিলো পাই। মই প্ৰথমবাৰ ভুলেই হৈছিলে, তথাপিতো মই নিজে দিছিলে সেইকাৰণে মই জিকিলো। হ'ব বাৰু, নেক্সট তুমি টানিবা ন? বুজু এটা আহিলেই হয় আৰু ক'ব লাগিব ন? ক'বইতো লাগিব বাৰু। এইটো চাগে এবাৰমান ক'ব পাৰিম নেকি। এইটো আপোনালোকক দেখাই দিছোঁ, আপোনালোকে ভালকৈ চাব। নেদেখিব কাৰণ কেলৈ উল্টাকেও দেখিব পাৰে ন আখৰখিনি। সেইটো কাৰণে মই পঢ়ি শুনাই দিছোঁ। চচা চটা চাচিন নে নচচা চটা চাচিন, চচা চটা চাচিন নে নচচা চটা চাচিন। গতিকে মই এইবাৰ ক'ব পাৰিম। আৰম্ভ দেই। চচা চটা চাচিন নে নচচা চটা চাচিন, চচা চটা চাচিন নে নচচা চটা চাচিন, চচা চটা চাচিন নে নচচা চটা চাচিন, চচা চচা চাচিন নে নচচা চটা চাচিন, চচা চটা চাচিন নে নচচা চটা চাচিন, চটা চচা চাচিন নে নচচা চটা চাচিন, চটা চচা চাচিন নে নচচা চটা চাচিন, চচা চচা চচা। 8 বাৰ পাৰিলে বাৰু, 7 বাৰ পাৰিলে। 8 নম্বৰত ভুল হ'ল। এবাৰ মোৰ পাল পৰিছে, মই এতিয়া পাৰিম চাওঁ। মোৰ আৰু ভুল হ'ব চাগে। চচা চটা চাচিন নে নচচা চটা চাচিন। পাৰিম ন? চচা চটা চাচিন নে নচচা চটা চাচিন, চচা চটা চাচিন নে নচচা চটা চাচিন, চচা চটা চাচিন নে নচচা চটা চাচিন, চচা চটা চাচিন নে নচচা চটা চাচিন,
তোমাকতো চান্স দিছিলো ন ভুল নাই প্ৰথমবাৰ আৰম্ভ ঠিক আছে প্ৰথমবাৰ আৰম্ভ কাৰণ কেলে এতিয়া বস্তুটো ৰখি গ'ল ন আকৌ পাৰিবই নহয় ন চাই প্ৰথমবাৰ আৰম্ভ প্ৰথমবাৰ চচা চটা চাচিন নে নচচা চটা চাচিন চচা চটা চাচিন নে নচচা চটা চাচিন চচা চটা চাচিন নে নচচা চটা চাচিন চচা চটা চাচিন নে চচা চটা চাচিন নে নচচা চটা চাচিন চচা চটা চাচিন নে নচচা চটা চাচিন চচা চটা চাচিন নে নচচা চটা চাচিন চচা চটা চাচিন নে নচচা চটা চটা এনেও আপোনাৰ আগতে গৈছিলে কিবা এনেকে লাগি থকা নিচিনা হ'লেও সমানে 8 নম্বৰ বাৰ কৈ চাবচোন বা পায় নেকি আপোনালোকে কষ্ট মানে স্পীড ক'ব মানে স্পীড ক'বলৈ গ'লে লাগি ধৰে মানে নুঘূৰে মই জিকি আছো কাৰণ মই প্ৰথমটো পালো মই চান্স দিছিলো ন মই চান্স দিলো ন এবাৰ মই দিলো ন ঠিক আছে এবাৰ কি পৰিছে মই কৈ দিছো এইটো হৈছে নাহৰে নালৰে লাহনি এতিয়া মই এইটো স্পীড ক'বলৈ চেষ্টা কৰিম কেইবাৰ পাৰো আৰম্ভ কৰি দিছো নাহৰে নালৰে লাহনি 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 নাহৰে পাইলো এবাৰ নহয় আপুনি অলপ অলপ লাগিছে নলগা নহয় ইমান স্পীড নাই কোৱা অলপ লাহে লাহে মই স্পীড নাই কোৱা ঠিক আছে হ'ব বাৰু চাওঁচোন এবাৰ মই আৰম্ভ কৰিছোঁ দেই হিচাপ কৰি যাব নাহৰে নালৰে লাহনি 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 নাহৰে নবা ক'লে যেনে তেনে এবাৰ নেক্সট তোমাৰ আৰু এটা টিকেট আছে এবাৰ কোনটিকে চাওঁ তাৰপিছতে খেলখন মানে কি হয় আৰু নাহৰে 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 হৈ থাকিলে মই ইমান দীঘল দীঘল কিয় পাইছোঁ কি ওলালে লাই পুলি লৰাই ৰুলে ৰুলো লৰাই লফা লাই লফা ৰুলো লাই লফা মই এইটো দুবা দেই দুবা আৰু এবাৰ পঢ়ি দিছোঁ দেই লাই পুলি লৰাই ৰুলে ৰুলো লৰাই ৰুলো লাই লফা ষ্টাৰ্ট দেই লাই পুলি লৰাই ৰুলে ৰুলো লাই লফা লাই পুলি লৰাই ৰুলে ৰুলো লৰাই লফা লাই পুলি লৰাই ৰুলো ৰুলো লাই লফা নাই মই ঠিকে কৈছোঁ আমাৰ পোৱালীজনীও আমাৰ উৎপাত শুনি পিনি চুপ বুলি কৈ গৈছে কিন্তু লাই পুলি নহয় এইটো লৰাই বুলি মই ধুনীয়াকৈ ফুটাইছোঁ ন নুফুটাকৈ অকণমান লৰাইটো অকণমান স্পীড পালে অকণমান বেলেগ উঠিবই আকৌ এইবাৰ আৰম্ভ লাই পুলি লৰাই ৰুলে ৰুলো লাই লফা 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 লাই পুলি লৰাই ৰুলে ৰুলো লাই লুলু হৈ থাকিলে লুলু নহয় লুলু হৈ থাকিলে কেইবাৰ হ'ল চাৰিবাৰ কমপ্লিট হ'ল পোৱালীজনীয়ে মানে হালা কৰিছা কাৰণে তাই দম দিছেহি আমাক কেলে উৎপাত কৰিছা বুলি আপুনি উৎপাত নাই কৰা নহয় খেলিছোঁ আকৌ তুমি এইটো লাগে নাই কৰা হ'ব
এতিয়া মোৰ পাল এতিয়া মই এতিয়া কেইবাৰ ক'ব পাৰোঁ আৰু কেইবাৰ ক'ব 4বাৰ ইমান কিবা ক'লো 4বাৰ চেণ্ডেলটো কিমান দীঘল বাৰু কেজু কৈছে ন নাই কয় অ' তুমি চাই ল'বাচোন চাই ল'বা তাত মই কেইবাবাৰ এতিয়া মই এতিয়া আৰম্ভ কৰিছিলোঁ ন লাই পুলি লৰাই ৰুলে ৰুলো লাই লফা 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 এই 6 নম্বৰ গ'ল জিকিলে বাৰু আপুনি মোৰতো কিন্তু মই 4বাৰতকৈ বেছি গৈছিলোঁ নিচিনা নাই লাগিছে তুমি চাব পাৰা তোমাক মই চাউন্সো দিছিলোঁ ন চাব পাৰা এতিয়া জিকিলে তেওঁ সদায় জিকিয়ে থাকে মই হাৰিয়ে থাকোঁ নোৱাৰো মানে কি নহয় আচলতে কি হয় এই চেণ্ডেলবিলাক ক'বলৈ গ'লে মানে অলপ স্পীড ক'বলৈ গ'লে নহয় মোতকৈ লাহে লাহে কৈছে আপোনালোকে হয় নে নহয় কথাটো ক'বচোন মোতকৈ লাহে লাহে কৈছে মই অলপ বেছি স্পীড কৈছা নে আপুনি স্পীড এনে মানে হ'ব বাৰু জিকি এনে স্পীড কৈ চাওকচোন স্পীড কৈ চাওক কেইবাৰ লাই পুলি লৰাই ৰুলে ৰুলো লাই লফা 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 লাই পুলি লৰাই ৰুলে ৰুলো আৰু কিমান স্পীড কম হ'বনে হ'ব বাৰু না জিকিলে কিন্তু মানে মোৰ মানে কি মই যিটো স্পীডত কৈছিলোঁ মানে গেমটো তেওঁ মানে মোতকৈ লাহে লাহে নহয় দিছে মানে হ'ব আপোনালোকে জনাব কমেণ্টত কোনে কেনেকৈ কেনেকুৱা কি পালে মানে বিশেষকৈ এইটো জনাব যে মই বেছি স্পীড কৰিছিলোঁ নে মই বেছি স্পীড কৰিছিলোঁ মানে মোৰ মানে এনেকুৱা লাগি আছে মই বেছি স্পীড কৰিছিলোঁ তেওঁ মানে অকণমান চাই কিবা অকণমান মানে ধৈৰ্য ধৰি পঢ়া নিচিনা লাগিছে মানে আপোনালোকে কমেণ্টত সেইটো জনাব যে মই স্পীড কৰিছিলোঁ নে কৰিছিলোঁ আমি আগতো এনেকুৱা চেলেঞ্জ ভিডিঅ' এটা কৰিছিলোঁ মোৰ চেনেলত কৰিছিলোঁ মনালিছা গগৈ আছে মনালিছা গগৈ ব্লগ MLG বুলি লিখা আছে তাত কৰিছিলোঁ আজি এতিয়া আমি কেনেকুৱা কি হ'ল আপোনালোকে চাই কেনেকুৱা পালে কমেণ্ট বক্সত জনাব আজি ভিডিঅ'টো নহ'লে ইমানতে সামৰিম যদি ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু যিসকলে নতুনকৈ চাইছে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব তেনেহ'লে আজিলৈ আহোঁ পুনৰ লগ পাম আকৌ এটা নতুন চেলেঞ্জ ভিডিঅ'তে লগ পাম বুলিয়ে কৈছোঁ আৰু চেলেঞ্জে কৰিম ঠিক আছে বাই বাই